সো আজি ফার্স্ট লেসনটো হ'ব আপোনাৰ সেন্টেন্সৰ ওপৰত ডিফারেন্ট টাইপস অফ সেন্টেন্স ঠিক আছে গ্রামার আপোনাৰ 5 প্ৰকাৰৰ সেন্টেন্স আছে কিন্তু সেন্টেন্স কি বস্তু আপুনি মনৰ ভাৱ প্ৰকাশ কৰিবলৈ আপুনি নিজৰ কথাষাৰ বেলেগক ক'বলৈ হ'লে এটা সেন্টেন্স বনাই ক'ব লাগিব যেনে আপুনি ভাত খালে নে আপুনি যদি কোনোবা এজন সুধিব হৈছে আপুনি ভাত খালে নে আপুনি এনেকৈ সুধিব নোৱাৰে ভাত আপুনি খালে এনেকৈ সুধিব নোৱাৰে এটা ধুনীয়া এটা সেন্টেন্স আপুনি কথাটো সুধে আপুনি অসমীয়াতে ভাবক আগতে ইংলিছত পিছত ভাবিব আপুনি এজন মানুহক বা নিজৰ দেউতাক সুধিলে দেউতা ভাত খালে নে আপুনি এইটো এটা সেন্টেন্স বা লগৰ বন্ধু এজন আপুনি সুধিলে আজি স্কুল গৈছিলা নে বা বেলেগ কোনোবা এজনক সুধিলে আপুনি বলা আজি আমি খেলিবলৈ যাওঁ বা বেলেগ ক'লে আজি IPL চালানে বা এটা কথা হ'লে আজি IPL মেটচখন বহুত ধুনীয়া লাগিছে বহুত মানে ৰোমাঞ্চকৰ আছিল যে IPL মেটচখন সো এইবোৰ যে কথা আপুনি অসমীয়াত পাতি আছে এজন মানুহৰ লগত বা নিজৰ বন্ধুৰ লগত এইবোৰকে সেন্টেন্স বুলি কয় বাক্য বুলি কয় কিন্তু ইয়াৰ আপোনাৰ ক্যাটাগৰী আছে ভাগ কৰা হৈছে তো ইংলিশ গ্ৰামাৰত আপোনাৰ 5টা ক্যাটাগৰীত সেন্টেন্স ভাগ কৰা হৈছে ঠিক আছে প্ৰথমটো হৈছে আপোনাৰ অ্যাসাৰ্টিভ সেন্টেন্স মানে বৰ্ণনাত্মক বাক্য যিকোনো এটা ঘটনা আপুনি যদি বৰ্ণনা কৰে মানুহজনৰ আগত যেনে সেই কুকুৰটোৱে আপোনাৰ মাংস খাই আছে সেই মেকুৰীটোৱে মাছ খাই আছে আমি সাঁতুৰি আছো সো এইবিলাক হৈছে আপোনাৰ অ্যাসাৰ্টিভ সেন্টেন্স ঠিক আছে নেক্সট আহিব আপোনাৰ ইন্টাৰোগেটিভ সেন্টেন্স যেনে কি এইমাত্ৰ আপুনি অসমীয়াতে সুধিলে দেউতা ভাত খালে নে আপুনি মানে প্ৰশ্ন সুধিছে তোমাক আপুনি প্ৰশ্ন দিছে দেউতা ভাত খালে নে বা কোনোবাই যদি প্ৰশ্ন সুধে তুমি বাহিৰত যাবা নে এটো হ'ব ইন্টাৰোগেটিভ সেন্টেন্স ঠিক আছে নেকি হোৱাট ডু ইউ ওয়ান্ট হুজ পেন্সিল ইজ দিস এগুলো হৈছে প্ৰশ্ন সুধে নেক্সট হৈছে আপোনাৰ ইম্পাৰেটিভ সেন্টেন্স কি আদেশ উপদেশ এইবোৰ ওকে যেনে কাম হিয়াৰ প্লিজ গো মানে কোনোবা যদি আপুনি উপদেশ দিয়ে কোনোবা যদি এডভাইস দিয়ে হেতু হ'ব আপোনাৰ ইম্পাৰেটিভ সেন্টেন্স ডোন্ট গো outside is very cold like that অপটেটিভ সেন্টেন্স হৈছে যিজন মানুহ কথা ক'ব সেই মানুহজনৰ মনৰ পৰা কিবা আশীৰ্বাদ টাইপৰ কিছুমান বস্তু ওলাব যেনেকি মে গড ব্লেছ ইউ ভগৱানে বা আল্লাহ তোমাক ভালে ৰাখক যে গেট ৱেল সুন তুমি অতি সোনকালে ভাল হৈ অহা লং লিভ দ্য কিং লং লিভ দ্য প্ৰেসিডেন্ট মে ৰাম বি হেপি সো যিবোৰ আপোনাৰ মনৰ ভাৱ ইচ্ছা আকাংক্ষা আশীৰ্বাদ আৰম্ভণিৰ পৰা ষ্টাৰ্ট হ'ব হেতুকে আপোনাৰ অপটেটিভ সেন্টেন্স বুলি কোৱা হয় আৰু ম্যাক্সিমাম ক্ষেত্ৰত অপটেটিভ সেন্টেন্সত মে ইউজ কৰা হয় মে ল লিভ ঠিক আছে মে হি লিভ লং মে ৰাম বি হেপি লং লিভ দ্য কিং এনেকুৱা ধৰণৰ লাষ্ট হৈছে আপোনাৰ এক্সক্লেমেটৰী সেন্টেন্স মানে কি কোনোবা এটা ঘটনা দেখিলে মনটো খুব বেয়া লাগি যায় বা ভাল লাগি যায় ঠিক আছে সাপোজ আপুনি ৰাস্তাৰে গৈ আছে এটা ডাঙৰ এক্সিডেন্ট হ'ল আপোনাৰ চকুৰ আগত মনটো বেয়া লাগিল না উফ হোৱাট এ ট্ৰেজেডি or what a tragic accident happened বা যদি আপুনি ভাল সিনারি কিবা দেখি চকুৰ আগত তেতিয়া আপুনি কি ক'ব হাউ বিউটিফুল সিনারি ইট ইজ সো এইবোৰ হৈছে আপোনাৰ এক্সক্লেমেটৰী সেন্টেন্স মানে কিবা এটা ঘটনা বা কাৰ্য দেখি পিনে আমি ক'ব নোৱাৰোকে মনৰ হঠাৎ এটা ভাৱ উদয় হয় হেতুকে কোৱা হয় তো যিকোনো সেন্টেন্সক আপোনাৰ 5টা ভাগত ভাগ কৰিব পাৰি এই 5টা ভাগতে ইয়াৰ উপৰিও মেইনলি আপোনাৰ এই 5টা সেন্টেন্সক ভাগ কৰাৰ উপৰিও প্ৰত্যেকটো সেন্টেন্সক আৰু দুটা ইম্পৰ্টেন্ট আপোনাৰ ক্যাটাগৰী আছে হেতু হৈছে আপোনাৰ এফাৰ্মেটিভ এণ্ড নেগেটিভ এফাৰ্মেটিভ মানে হয় বোধক নেগেটিভ মানে নহয় বোধক ঠিক আছে আপুনি ভাত খালে নে নাই মই ভাত খোৱা নাই সো নাই মই ভাত খোৱাটো আপোনাৰ নেগেটিভ হ'ল বা আপুনি বাহিৰত যাবনে নাই মই বাহিৰত নাযাওঁ সো এইটো মানে নাই মই বাহিৰত নাযাওঁটো নেগেটিভ হ'ল ঠিক আছে আমি আজি IPL চাবলৈ যাম এটো হৈছে এফাৰ্মেটিভ হয় বোধক তো এই বাক্যষাৰকে যদি আপুনি নেগেটিভ সেন্সত কয় তেতিয়া আপুনি নো লগাই দিবলৈ যে আমি আজি IPL চাবলৈ নাযাওঁ ঘৰত কাম আছে উই আৰ নট গোইং টু ওয়াচ IPL মেচ টুডে উই আৰ নট টু লগা হৈছে প্ৰথমতে হ'ব আপোনাৰ উই আৰ গোইং টু ওয়াচ IPL মেচ টুডে এটা মানে এফাৰ্মেটিভ আৰু নেগেটিভ টু সিম্পলি নট লগাই দিলে আপোনাৰ নেগেটিভ হৈ যায় উই আৰ নট গোইং টু ওয়াচ IPL মেচ টুডে ঠিক আছে সো প্ৰত্যেকটো সেন্টেন্সতে আপোনাৰ এফাৰ্মেটিভ আৰু নেগেটিভ থাকিব আপোনালোকে গ্ৰামাৰখন চাব ভালকে চালে আপোনালোকে বস্তুটো ক্লিয়াৰ হৈ যাব হয়তো এতিয়া বুজতে অকমান অসুবিধা হৈ আছে কিন্তু আপুনি গ্ৰামাৰখন আপুনি পঢ়ি যাব হোমৱৰ্ক হিচাপে আপোনাৰ বহুত বস্তু ক্লিয়াৰ হৈ যাব WH কুৱেশ্যন আপোনাৰ বহুত ইম্পৰ্টেন্ট
আপোনাৰ যিকোনো মানুহ এজনক যদি আপুনি ইংলিছত প্ৰশ্ন সোধে ঠিক আছে এইটো যদি ভালকে আপুনি শিকি লয় আপুনি 10% ইংলিছ কথা ক'ব পৰা শিকি গ'ল ভাবি লওক এতিয়া এই WH কোৱেশ্চন কি আছে WH কোৱেশ্চন আছে আপোনাৰ who whom whose what which when where why আৰু how এই নটা কোৱেশ্চন ৱৰ্ড বা WH কোৱেশ্চন বুলি কোৱা হয় এটা এটাকে আপোনালোকৰ আলোচনা কৰি আছো ঠিক আছে এইটো বেসিক লেভেল হয় এইবোৰ যোনে জানে ভালে কথা যোনে নাজানে ভিডিওটো চালে হ'ল লাজৰ কথা নহয় ঠিক আছে who 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 মানে কোন who are you আপুনি কোন হয় সাপোজ আপোনাৰ ঘৰৰ ভিতৰত এজন মানুহ সোমাই আহিছে আপুনি চিনি নাপায় তে মানুহজন আপুনি কি ক'ব who are you কি ক'ব who are you আপুনি কোন হয় বা যদি আপুনি বহুত দূৰত এজন মানুহ দেখা পাইছে ঠিক আছে আৰু আপোনাৰ লগত কোনোবা মানুহ আছে জানিব বিচাৰিছে সেই দূৰত থকা মানুহজন কোন হয় তে লগতজন আপুনি সুধিব পাৰে who is he মানে তেওঁ কোন হয় বা সাপোজ ধৰি লওক আপোনাৰ ঘৰত এজন মানুহ আহিছিলে আৰু গুচি গ'ল কিন্তু আপুনি মানুহজন চিনি নাপায় তে আপোনাৰ ঘৰত দেউতাক বা মাক আপুনি সুধিলে who was he তেওঁ কোন আছিলে ইজ কিয় হ'ল was কিয় হ'ল আর কিয় হৈ আছে এইটো পিছত মই আলোচনা কৰিম জাস্ট মন ৰাখিব who মানে হ'ল যে কোন এজন মানুহ কোন হয় জানিবলৈ আপুনি who ইউজ কৰিব লাগিব ঠিক আছে নেক্সট হৈছে whom whom মানে কাক whom মানে কি কাক যেনেকৈ to whom did you deliver the letter তুমি কাক লেটাৰখন ডেলিভাৰ কৰিবা who মানে কোন আৰু whom মানে কাক ওকে আৰু whomৰ আগত ম্যাক্সিমাম to ইউজ কৰা হয় to whom you are going to give this bottle to whom you are going to give this water so whom হৈছে কাক ঠিক আছে মন ৰাখিব নেক্সট হৈছে আপোনাৰ whose মানে কাৰ এই বস্তুটো কাৰ হয় ঠিক আছে এই পানী বটলটো কাৰ হয় whose is this water bottle এই পেনটো কাৰ হয় whose is this pen বা আপোনাৰ ঘৰৰ আগত এখন ধুনীয়া গাড়ী ৰখি আছে আপুনি ঘৰত আহি সুধিছে যে ঘৰৰ বাহিৰত থকা গাড়ীখন কাৰ হয় whose that car outside of our house আমাৰ ঘৰৰ বাহিৰত থকা গাড়ীখন কাৰ হয় সো যিকোনো বস্তু এটা গৰাকী কোন হয় জানিবলৈ আপুনি whose ইউজ কৰিব লাগে মন ৰাখিব নেক্সট হৈছে আপোনাৰ what মানে কি সকলে জানে what is this বা আপুনি কি কৰে what are you বা আপুনি কি কৰি আছে what are you doing so এই বস্তুটো what ইউজ কৰে কি জানিবলৈ হলে নেক্সট হৈছে আপোনাৰ which আৰু whoseৰ মাজত প্ৰায় সিমিলাৰিটি আছে which হ'ল আপোনাৰ দুটা বা তাতকৈ বেছি কোনোবা বস্তুৰ কথা বা মানুহৰ কথা আপুনি জানিবলৈ হলে which ব্যৱহাৰ কৰা হয় যেন ধৰি লওক মোৰ হাতত দুটা পেন আছে হে পেন দুটাৰ কোনটো পেন তোমাৰ বেছি ভাল লাগে I have two pens which of the pen you like most I have two cars which car you like most ঠিক আছে সিম্পল উদাহৰণ দি আছে which of the two girls is taller which house is the tallest মানে বহু কেইটা ঘৰ আছে কোনটো হাউস বেছি ওখ হয় ঠিক আছে বা ধৰিলে চাৰি পাঁচজনী ছোৱালী আপোনাৰ থিয় হৈ আছে ৰাস্তাত which girl is most beautiful মন ৰাখিব ঠিক আছে দুটাতকে বেছি বস্তুৰ বিষয়ে জানিবলৈ হলে which ব্যৱহাৰ কৰা হয় সো নেক্সট হ'ল আপোনাৰ whose মই whose কথা ক'লো আগতে whose কি কাৰণ ইউজ হয় যে ব্যক্তিৰ ক্ষেত্ৰত কাৰ প্ৰশ্ন সুধিব লাগে whose pen is this এই পেনটো কাৰ হয় whose house he is that whose car is that ঠিক আছে নেক্সট ইম্পৰ্টেন্ট হৈছে আপোনাৰ when বহুত ইম্পৰ্টেন্ট প্ৰায় ইউজ হয় আপোনাৰ ইংলিছত কথা পাতিলে প্ৰায় লাগে when মানে কেতিয়া বা যেতিয়া মানে আপোনাৰ ঘৰ কোনোবা এটা আলহী আহিছে ঠিক আছে সো আপুনি এটা সুধিলে কেতিয়া আহিলা when did you come ঠিক আছে বা আপুনি নিজৰ ফ্ৰেণ্ডক সুধিলে আপুনি যে কেতিয়া আমি পাৰ্কত ফুৰিবলৈ যাম when we will go to park কেতিয়া ঠিক আছে সো সময়ৰ বিষয়ে জানিবলৈ হলে বা সময়ৰ কথা আমি কেতিয়া যাম কেতিয়া আহিম বা কেতিয়া আহিলে সদায় when ইউজ কৰা মন ৰাখিব আৰু এটা ইম্পৰ্টেন্ট হৈছে আৰু লাষ্ট হৈছে এটা আপোনাৰ where মানে ক'ত যিকোনো ঠাইৰ বিষয়ে জানিবলৈ হলে where আমি ক'ত যাম where are we going তুমি ক'ত যাও where are you going বা এই ঠাইডোখৰ ক'ত where is this place বা মোৰ পেনটো ক'ত আছে where is my pen বা মোৰ শাৰ্টটো ক'ত আছে where is my shirt
ঠিক আছে চ' আপুনি গ্ৰামাৰখনত চাই ল'ব খুব ধুনীয়াকৈ লিখা আছে এই WH কুৱেশ্যনকেইটা বহুত ইম্পৰ্টেণ্ট এটা চেণ্টেঞ্চ ফৰ্ম কৰাৰ কাৰণে মনত ৰাখিব ঠিক আছে চ' আপোনাৰ হোমৱৰ্ক এইটো থাকিলে আজি আপোনাৰ